আজিৰ সাধুৰ নাম হ'ল কথামতে কাম কৰিবা। এসময়ত এজন দুখীয়া বুঢ়া মানুহ আছিল। তেওঁ কোনো পৰিয়াল বা নিজৰ বুলিবলৈ কোনোৱে নাছিল। সেয়ে তেওঁ বৰ অকলশৰীয়া আছিল। তেওঁ প্ৰায়ে কয়, এই সংসাৰত মই বৰ অকলশৰীয়া। এনেকৈ জীৱন কটোৱাতকৈ মৰি যোৱাই ভাল আছিল। সেয়ে তেওঁ সদায় ওচৰৰ হাবিলৈ গৈ গছৰ ডাল কিছুমান কাটি তাক এক গোট কৰি বজাৰত বিক্ৰী কৰি জীৱন কটাই আছিল। এদিনাখনৰ কথা। এদিনাখন তেওঁ গা ভাল নাছিল। শৰীৰত বৰ জ্বৰ আছিলে। তথাপিতো তেওঁ হাবিলৈ খৰি কাটিবলৈ গ'ল। কাৰণ তেওঁৰ মুখৰ ভাত এমুঠিৰ যোগাৰ দিবলৈ তেওঁ কোনো আত্মীয় বা নিজৰ নাছিলে। যেতিয়া মূৰত খৰি এবোজা লৈ তেওঁ হাবিৰ পৰা উভতি আহে, তেতিয়া তেওঁ নিজকে নিজে মনতে ক'বলৈ ধৰিলে, হে প্ৰভু, হে যমৰাজ, মোক এই সময়ত কোনো সহায় কৰোতা নাই। গতিকে হে যমৰাজ, আপুনি মোক এই দুনিয়াৰ পৰা একেবাৰে লৈ যাওক। ঠিক সেই সময়তে যমৰাজ সেই ফালৰ পৰা আহি আছিলে। যমৰজাই বুঢ়া মানুহজনৰ সকলো কথা শুনি তৎক্ষণাৎ বুঢ়া মানুহজনৰ ওচৰলৈ গৈ তেখেতৰ ইচ্ছা অনুসৰি বুঢ়া মানুহজনক স্বৰ্গলৈ লৈ যাবলৈ প্ৰস্তুত হ'ল। বুঢ়া মানুহজনে হঠাতে যমৰজাক এনেদৰে সন্মুখত দেখি বহুতেই ভয় খালে আৰু তেখেতে যমৰজাক ক'বলৈ ধৰিলে, নাই নাই, মই কলৈকো যাব নিবিচাৰোঁ। মই মাত্ৰ কাৰোবাৰ পৰা অলপ সহায়হে বিচাৰিছিলোঁ। যমৰজাই তেওঁক অলপ সহায়ৰ হাত আগবঢ়ালে আৰু সেইদিনা বুঢ়াক তাতে এৰি থৈ গুচি গ'ল। আৰু মনতে যমৰজাই ভাবিলে যে বুঢ়া মানুহজনে আচলতে নিজৰ কথা আৰু কামৰ মাজত সম্পৰ্কই নাৰাখে। আজি সাধুৰ নীতি শিক্ষা হ'ল, যিসকলে নিজৰ কথামতে কাম কৰে তেখেতসকলেহে সমাজত স্থান পায়। অসমীয়া নতুন পুৰণা সাধু শুনিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।